আমি কিবা এটা পাম বুলি আশা কৰি ৰাখিছে বাট চাই আছিলা সোণোৱালে কৈছিলে অসমত আমি আনন্দ কৰি দিম অসমত অসমীয়া মানুহৰ সকলো সুবিধা কৰি দিম অসমৰে আনন্দ সৰ্বানন্দ এতিয়া কি হ'ল সকলো নন্দ ভন্দ হ'ল এতিয়া কি হ'ল সকলো নন্দ ভন্দ অসমৰ আনন্দ এতিয়া ধ্বংস হ'ল এই হেমন্ত বিশ্ব শৰ্মাই নগাঁও কাগজ কলৰ যি অৱস্থা কৰিলে আজি মোক আমাক অসমৰ সকলো কৰ্মচাৰী আজি আমাৰ এনেকা খুজি খাবলগীয়া হৈছে 4,247 কোটি টকা কলৈ গ'ল তেওঁলোকৰ এটাই আছিলে নগাঁও অসমত আমাৰ ৰ মেটেৰিয়েলছ সৰু বহুত পোৱা যায় তেওঁলোকে বাহিৰৰ পৰা কিয় আনিছিলে আৰু মাঘেৰি তাৰ ওচৰতে তেখেতসকলে কয়লা পায় তেখেতসকলে মালয়েছিয়াৰ পৰা কিয় আনিছিলে বা এইবিলাক মেঘালয়ত চূণ পায় মেঘালয় ওচৰত কয়লা পায় তেখেতসকলে এইবিলাক দুৰ্নীতি কৰিবৰ কাৰণে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল এইবিলাক বন্ধ কৰি আমাৰ অসমীয়া মানুহৰ মূৰ চুবালে এতিয়া আমি এই ভিক্ষা কৰি খাব লাগিব তোমালোক মই খাইছো মই এজন নগাঁও কাগজ কলৰ কৰ্মচাৰী কিন্তু মই তোমালোকক উঠীয়া ল'ৰাবিলাকক কৈছো আজি তেখেতসকলে বাহিৰৰ পৰা যে বঙালী আনি অসমলৈ আনিব খোজে তেওঁলোকক চাকৰি দিব লাগিব তেওঁলোকক মাটি বাৰী দিব লাগিব গতিকে আমাৰ এই থলুৱা বিলাকক কি তেখেতসকলে সুবিধা দিছে তোমালোকে চিন্তা কৰি অকমান চোৱা এইবিলাক বৰ দুখৰ কথা মোৰ অন্তৰত জুই মই নাপালো একো নাই তোমালোক উঠি অহা বিলাকে পুনৰ যাতে উঠি অহা অসমখন জীয়াই ৰখা মোৰ তোমালোকৰ ওচৰত এই কামনা স্বাধীনতার বুঝলতে 100 বছর গল বিষ্ণুজ্যোতির জোনাকির দেখে তিয়া অনুভল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুন জাতি নেৰু ভেটি নেৰু জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰি মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাওঁ জয় আই অসম সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি এধানি